BTR একৰ্ডৰ এজন সিগনেটৰী হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্পেচিয়েলি অসমৰ গভৰ্ণৰ জগদীশ মুখী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ কি যোৱা 27 জানুৱাৰীত যিটো BTR চুক্তি হ'ল, এই চুক্তিটো ৰূপায়ণ কৰাৰ কাৰণে যোৱা 20 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লগতে বিউৰোক্ৰেটৰ মাজত এটা আলোচনা হৈছিলে আৰু তাত আমি এটা এনাউন্সমেন্ট দেখিবলৈ পাইছিলোঁ কি এমাহৰ ভিতৰতে যে BTR একৰ্ডৰ দফাসমূহ ইমপ্লিমেন্ট কৰা হ'ব আৰু আজি আমি প্ৰথম যেটো দেখিবলৈ পালো কি নমেনক্লেচাৰ যেটো আছে BTAD এইটো এটা গভৰ্ণৰ নটিফিকেশনেদি BTR কৰাৰ কাৰণে এনাউন্সমেন্ট কৰিছে আৰু ইয়াৰ এটা মেজৰ ক্লজ যেটো নেকি গাঁও অন্তৰ্ভুক্ত কৰা আৰু গাঁও কৰ্তন কৰা এই ক্লজটো ইমপ্লিমেন্ট কৰাৰ কাৰণে ইতিমধ্যে এখন কমিটি এনাউন্সমেন্ট কৰিলে, এটা এখন কমিশন এনাউন্সমেন্ট কৰিলে আৰু সেই কমিশনত মূল দায়িত্ব দিছে PP বাৰ্মা ডাঙৰীয়া। মই তেখেতক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ইয়াৰ লগতে ইয়াৰ মেম্বাৰ হিচাপে ৰাজেশ প্ৰসাদ ডাঙৰীয়া, BTCৰ বৰ্তমানৰ এডমিনিষ্ট্ৰেটৰ আৰু ইয়াৰ লগতে জয়ন্ত বসুমতাৰী ডাঙৰীয়া, এপছুৰ উপসভাপতি আৰু ডালিম বায়ন ডাঙৰীয়া এজন সমাজসেৱক, এই কেইজনক লৈ যেটো কমিটি গঠন কৰিছোঁ প্ৰত্যেকজন মেম্বাৰলৈ মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু আজিৰ এই শুভ দিনত মই NDBৰ 4টা গোট, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, UBPৰ নেতৃবৃন্দ কংগ্ৰেচুলেশ্যন দিছোঁ কি তেখেতসকলৰ চুক্তি আজি ৰূপায়ণ হ'বলৈ গৈ আছে আৰু এই সময়ত মই শ্বহীদসকলক এই সময়ত ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, শ্বহীদ পৰিয়াললৈ নমস্কাৰ জনাইছোঁ আৰু যোৱা সময়ত সংগ্ৰামত হাজাৰ হাজাৰ যিসকল লোক অংশগ্ৰহণ কৰিছিলে, যিসকলে অশেষ কষ্ট কৰিছিলে, যিসকলে নিজৰ পকেটৰ ধন খৰচ কৰিছিলে, এই সকলো ৰাইজক এই সময়ত ধন্যবাদ জনাইছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ আৰু নমস্কাৰ জনাইছোঁ। চৰকাৰক ধন্যবাদ দিয়াৰ লগতে এইটোকে আহ্বান কৰিব বিচাৰিছোঁ, উত্তৰ পূৰ্বাঞ্চলত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো বহুখিনি চুক্তি হৈ গ'ল, কিন্তু সেই চুক্তিবিলাক সময়ত ৰূপায়ণ নোহোৱাৰ কাৰণে বিভিন্ন আলোচনা সমালোচনা চলি আছে আৰু কিছুমান দল সংগঠনবিলাকে পুনৰ সংগ্ৰামৰ পথত আহিব লগা হৈছে আৰু এতিয়া নতুনকৈ যেটো পলিচি ডিসিশন চৰকাৰে লৈছে কি আমাৰ যিবিলাক একৰ্ড হ'ব সেই একৰ্ডবিলাক অতি শীঘ্ৰে ইমপ্লিমেন্ট কৰিব লাগে, এই পলিচিটো মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে আজি BTR চুক্তিৰ যিখিনি দফা, এই দফাহত মেজৰ হিচাপে কাৰ্বি আংলঙৰ বড়োসকলৰ ST হিলছ এই দফাটো ইমপ্লিমেন্ট কৰিব লাগে। বড়ো কছাৰী কাউন্সিল গঠন কৰাৰ কথা এনাউন্স কৰিছে, যোৱা এছেম্বলিত এইটো মানে BPFৰ বাধাৰ কাৰণে এইটো ৰূপায়ণ হোৱা নাছিলে, চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ এটা নেতিবাচক এটা যেটো ইনিচিয়েটিভ তেখেতৰ, ইয়াৰ কাৰণে এইটো ইমপ্লিমেন্ট হোৱা নাছিলে আৰু আজি এইটো অতি শীঘ্ৰে ইমপ্লিমেন্ট কৰিব লাগে, গঠন কৰিব লাগে মই চৰকাৰক আহ্বান কৰিছোঁ। বাকি ৰিমেইনিং যিখিনি ক্লজ আছে এই ক্লজখিনি অতি শীঘ্ৰে যাতে ইমপ্লিমেন্ট কৰে মই সেইটো আহ্বান কৰিছোঁ আৰু এই সময়ত মই এইটোকো আহ্বান কৰিব বিচাৰিছোঁ চৰকাৰক, যেনেকৈ বড়ো সশস্ত্ৰ সংগ্ৰামীসকলৰ লগত একেলগে আলোচনা কৰি সমাধান কৰিলে আদিবাসীসকলৰ আৰু বিভিন্ন জনগোষ্ঠীৰ যিবিলাক সশস্ত্ৰ সংগ্ৰামীসকল আজি সিজফায়াৰত আছে, যিসকলে অলৰেডি গভৰ্ণমেণ্টক অস্ত্ৰ শস্ত্ৰ জমা দিছে, বেংগলীসকলৰে হওক বা বিভিন্ন জনগোষ্ঠীৰে হওক, এই সকলৰ লগত চৰকাৰে আলোচনা কৰি স্থায়ী সমাধান কৰিব লাগে। আমি এটা হিংসা আৰু অস্ত্ৰমুক্ত, বেআইনী অস্ত্ৰমুক্ত এটা অসম বিচাৰোঁ, এটা অস্ত্ৰমুক্ত এটা BTR বিচাৰোঁ, আমি সবে শান্তি সম্প্ৰীতি নিৰাপত্তাৰে থাকিব বিচাৰোঁ আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টে সঁহাৰি জনাব লাগে, গভৰ্ণমেণ্টৰ এটা পলিচি থাকিব লাগে আৰু সেই পলিচিৰ দ্বাৰা যিহেতু আজি চুক্তিখন ৰূপায়ণ হ'বলৈ গৈ আছে, অইন চুক্তিবিলাকৰ ৰূপায়ণ হ'ব লাগে আৰু স্পেচিয়েলি এই অঞ্চলটো সদায় চিৰ শান্তিৰ কাৰণে প্ৰত্যেকজন নাগৰিকে এটা নিৰাপদ জীৱন যাপন কৰিব পাৰে, ইয়াৰ কাৰণে সকলো সশস্ত্ৰ সংগ্ৰামীৰ লগত কথা পাতি অন্তত অসমখন যাতে তেনেকা অস্ত্ৰ সংগ্ৰামৰ পৰা মুক্ত কৰিব পাৰে বা শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক মই আহ্বান কৰিছোঁ যাতে এই কথাবিলাক তেখেতসকলে চিৰিয়াছলি লয় আৰু এইবিলাক কাম অনাগত দিনত তেখেতসকলে ইমপ্লিমেণ্ট কৰে ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। কোনো অসাংবিধানিক কথা নহয়। আজি ইয়াত কোনো ডেভেলপমেণ্টেৰ পেকেজৰ কাৰণে ফিটা কাটিবলৈ অহা নাই, ইয়াত কোনো পইচা বিলাবলৈ অহা নাই। এটা চুক্তি ভাৰত চৰকাৰৰ লগত হৈছিলে। আজি বিটিআৰতহে এই অঞ্চলতহে ইলেকশ্যন চলি আছে, ভাৰতবৰ্ষতো ইলেকশ্যন চলা নাই, অসমতো ইলেকশ্যন চলা নাই। গতিকে ভাৰতবৰ্ষই কৰা আজি একৰ্ড এটা ইমপ্লিমেণ্ট কৰিছে, এইটো কেতিয়াও অসাংবিধানিক হ'ব নোৱাৰে। তেখেতে নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে এই কথাটো কৈছে, কিন্তু ইমান মানুহ শ্বহীদ হৈ গ'ল, চবৰ আশা আকাংক্ষা ইয়াত নিহিত হৈ আছে, এই কথাটো তেখেতে ইগন'ৰ কৰি কৈছে। এইটো এটা ইৰেছপনচিবল ষ্টেটমেণ্ট বুলি ক'ব বিচাৰোঁ মই। চাওক, মইতো এইটো এনেকুৱাই বুজোঁ কি BPF-এ নিৰ্বাচন হ'লে তেখেতসকলে ইলেকশ্যনত হাৰি যাব বুলি আৰম্ভণিৰ পৰাই এই মানে যিটো নিৰ্বাচন সেইটো পিছুৱাই আছে। কাৰণ ইয়াত BPF-ৰ চৰকাৰ চলি আছে অসমত, বিজেপিৰ লগতো BPF-ও আছে, 3জন মন্ত্ৰী আছে। ইয়াৰ পিছত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নাটকীয়ভাৱে কিছুমান কথা ৰাইজৰ আগত কৈ আছে, কিন্তু ভিতৰত তেখেতসকলে এইটোৱে কৰি আছে কি নিৰ্বাচন হ'ব নালাগে, নিৰ্বাচন হ'লে তেখেতসকলে হাৰি যাব আৰু যিবিলাক দুৰ্নীতি কৰিছে, যিবিলাক ভ্ৰষ্টাচাৰ কৰিছে, ইয়াৰ কাৰণে কালি ইনকুৱাৰী হ'ব, একশ্যন ল'ব, তেখেতসকলৰ বহুত মানুহ জেলত পৰিব লাগিব। সেইকাৰণে তেখেতসকলে ভাবিছে কি নিৰ্বাচন পিছুৱাই থাকক। তেনেকুৱা গণতান্ত্ৰিক প্ৰক্ৰিয়াটো পিছুৱাই থকাটো ভাল নহয়। আমিও আহ্বান কৰিছোঁ ইয়াত নিৰ্বাচন হ'ব লাগে, কিন্তু আজি BPF-এ যিটো নাটক ৰাইজৰ মাজত কৰি আছে এইটো অতিকৈ দুৰ্ভাগ্যজনক। তেনেহ'লে BPF-এ আৰু কিয় বিজেপিৰ লগত এলায়েন্সত আছে? 3জন মন্ত্ৰী উইথড্ৰ কৰক, তেখেতসকলে দেখুৱাই দেখ আমি বিজেপিৰ লগত নাই। তেখেতসকলৰ এলায়েন্স চলি আছে, তেখেতসকলৰ মানে আজি চৰকাৰ চলি আছে। ইয়াৰ পিছত আৰু বেলেগ এজনক আঙুলি দেখুওৱা, এইটোতো ৰাইজে চবেই বুজি পায়। নিৰ্বাচন আজি নহয় কালি হ'ব। আৰু আমি যিটো দেখিলোঁ কি যোৱা 6 মাহত কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছে, কোকৰাঝাৰতো মানুহ মৰিছে, বিভিন্ন জেগাত মানুহ মৰিছে। এইকাৰণে গোটেই বিশ্বত কৰোণা ভাইৰাছৰ পৰিৱেশ আছিলে, এইকাৰণে নিৰ্বাচন পিছুৱাই আছিলে। এতিয়া সুপ্ৰিম কোৰ্টে ঘোষণা কৰিছে কি নিৰ্বাচন হ'ব পাৰে। চেণ্ট্ৰেল যিটো ইলেকশ্যন কমিশ্যন আছে তেখেতসকলে ক'ভিড প্ৰট'কল এনাউন্স কৰিছে, বিহাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। এইকাৰণে এইবিলাক যুক্তিত ক'ব পাৰে কি নিৰ্বাচন হ'ব লাগে। বাকী বেলেগ তেখেতসকলৰ যিটো কথা তেখেতসকলে ক'বলৈ বিচাৰিছে সেই কথাবিলাকৰ কোনো যুক্তি নাই। আৰু আজি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া চলি থকাটো চবেই বিচাৰে। গভৰ্ণৰ শাসন চলি আছে, এইটো কনষ্টিটিউশ্যনেলি ইয়াৰ প্ৰভিজন আছে। যেতিয়া নেকি তেনেকুৱা এটা ছিটুৱেশ্যন আহে তেতিয়া গভৰ্ণৰে এইটো চোৱা চিতা কৰিব পাৰে। সেই হিচাপে গভৰ্ণৰে চোৱা চিতা কৰি আছে, কিন্তু গভৰ্ণৰটো পাৰ্মানেণ্ট নহয়, ইলেকশ্যন হ'বই। আজি নহয় কালিও ইলেকশ্যন হ'ব আৰু ইলেকশ্যন হ'বই লাগিব। এই কথাটোক লৈ পেলাই আজি তেখেতসকলে আননেচেচাৰী এটা ড্ৰামা কৰাৰ কোনো যুক্তি নাই। তেখেতসকলৰে 3জন মন্ত্ৰী আছে, এই মন্ত্ৰী থাকি পেলাই আৰু যদি ইয়াতে নাটকীয়ভাৱে ধৰ্ণা দিয়ে, ৰেলী কৰে, ইয়াতকৈ আৰু লাজ্জাজনক কথা একো নাই। তেনেহ'লে তেখেতসকলৰ মন্ত্ৰীসকল কি কৰি আছে তাত? আপোনাৰ তাত যিটো প্ৰশ্ন আছে উত্তৰো আপুনি দি দিলে, ইমপ্লিমেণ্টটো হৈ গ'ল না, এতিয়া আৰু কি কথা পাতিম? আৰু তেনেকুৱা ব্যক্তিবিলাকৰ কথাবিলাক নিউজত আহিব নালাগে, কাৰণ ইয়াত মোৰ বেছি ক্ষতি নাই। কোনোবা নিউজত যদি বজায় তেতিয়া ভাবিব যে এই নিউজে পইচা পাইছে। তেখেতৰ এটা ৰেকৰ্ডিং ওলাই গৈছিলে আৰু তাত কৈছে কি গোটেই মিডিয়াবিলাক কিনি পেলাম। কোনোবা নিউজে যদি বজায় তেতিয়া ভাবিব ৰাইজে কি নিউজটো কিনি পেলাইছে। এইবিলাক কথাৰ কোনো ভেলু নাই। আৰু এইটো এটা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত হোৱা চুক্তি। এই চুক্তিটো ৰূপায়ণ হ'বই। এই চুক্তিৰ এটা মৰ্যাদা আছে আৰু মৰ্যাদাপূৰ্ণ এটা চুক্তিৰ কাৰণে আজি ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে। থেংক ইউ।